हेलो दोस्तों नाश्ता जी रेसिपी आप लोग बनाब विचारि आसे नाश्ता रेसिपी बनाई बनाई भाग लगी गई कि बनाम चिंता कर थके तो ये रेसिपी एकदम पारफेक्ट हम मैं प्रथम कि बिस्कुट 3टा বা 4टा मैं बिस्कुट एड कर दी आप लोग भाई कि बिस्कुट कि बनाब न कि बिस्कुट मैं बनाई आप 4टा प्रथम बिस्कुट कि अक भागी लब अलग टाइम भागी लब भागार पिछत इतना हाल्का पानी दी दी जाते बिस्कुट कोमली जाए धुनियाके कोमली जाए और धुनियाके हाथे एने बिस्कुट गुड़ाके भागी दी खूब एट धुनिया रेसिपि है और खाबले खूब भल है धुनियाके एने भागी दी ठीक है धुनियाके कोमली गल और धुनियाके भागी गल इतना याद कि मिलाब लगे इतना मिलाइसो मैं आटा 2 चामच आटा दी दिले हो যাব ठीक है मैं 2 चामच आटा दीसो इतना मैं चुजी दीसो चुजी दी लगे তেতিয়া আপোনালোকৰ পিঠাটো কোমল হ'ব তাৰপিছত ইয়াত অকণমান পানী দিব পানী দিয়াৰ পিছত ধুনীয়াকৈ গুলি ল'ব বেছি গুলি ল'ব যাতে বেছি পাতলা নকৰিব বেছি ডাঠ নকৰিব তাৰপিছত ইয়াত আৰু দিব লাগিব কি নিমখ আৰু চেনি ইয়াত অলপ মই নিমখ দিছোঁ কাৰণ নিমখটো চোকা হয় সেইবাবে চেনি দিব অলপ নিমখ দিব তাৰপৰা 1 চামুচ মই দিছোঁ চেনি যদি ডাঠ থাকে তেতিয়াহ'লে অলপ পানী দি দিব কাৰণ বেছি ডাঠ থাকিলে বেয়া হ'ব পাতলা যেনেকৈ আমাৰ পানী পিঠা বনোৱা হয় তেনেধৰণে আপোনালোকে গুলি ল'ব লাগে প্ৰথমতে গুলাৰ পিছত ইয়াত আৰু এটা বস্তু দিব লাগে তেল অকণ দি দিব লাগে অকণমান মিঠাতেল দি দিব মিঠাতেল দিলে কি হয় জানেনে যেতিয়া টাৱাত ভাজিব তেতিয়া লাগি নধৰিব সেই গতিকে তেলটো অলপ দিয়া হয় পাৰফেক্ট হৈ গ'ল ধুনীয়াকৈ 2 মিনিটমান সময় ৰাখি দিব তাৰপিছত তাক ফ্ৰাই কৰিব লাগিব তাৰপিছত এইফালে গেছটো জ্বলাই দিলোঁ তাৰপিছত মই টাৱাখন বহাই দিলোঁ টাৱাত অকণমান তেল দি দিব মই অকণমান তেল দি দিছোঁ টাৱাত দিয়াৰ পিছত ধুনীয়াকৈ অলপ দি দিব দিয়াৰ পিছত এতিয়া কি কৰিব অকণমান এনেকৈ ঢলাই দিব ঢলাই দিব আৰু ষ্টিমটো কম কৰি পেলাই ফ্ৰাই কৰিব লাগে নহ'লে জ্বলি যাব ষ্টিমটো কম কৰি এনেকৈ ধুনীয়াকৈ 2 মিনিটৰ কাৰণে ঢাকনখন মাৰি দিব আৰু এইফালে চাই আছোঁ 2 মিনিটৰ পিছত মই ঢাকনখন আঁতৰাই দিছোঁ অকণমান তেল দিব নহ'লে তলত লাগি থাকিব পাৰে দেই ধুনীয়াকৈ মই এৰাই দিলোঁ পানী দিলোঁ ঠিক আছে এনেকৈ স্কুলত ধুনীয়াকৈ টিফিনত দিব পাৰিব ধুনীয়া পিঠা হয় খাবলৈও টেষ্টি হয় আৰু যদি চচ আছে চচ অকণ দি পেলাই পিঠাটো ধুনীয়াকৈ দি দিব এইফালে মই ধুনীয়াকৈ অকণমান লগাই দিছোঁ জেলি আৰু এনেকৈ খাই খুব ভাল পায় ধুনীয়াকৈ এনেকৈ পিঠা লগাই দিছোঁ আৰু লগোৱাৰ পিছত ধুনীয়াকৈ এইটো এনেকৈ ৰোল কৰি দিব ৰোল কৰিলেও হ'ব বা নকৰিলেও হ'ব বাছ টিফিনত তাৰ ৰেডি হৈ গ'ল আজি টিফিন সি এইটোৱে লৈ যাব ধুনীয়াকৈ ফ্ৰাই হৈছে খাবলৈও টেষ্টি হয় আৰু এনেধৰণে টিফিনত আপোনালোকে ধুনীয়াকৈ দিব পাৰিব দি দিয়া বাছ